1950 চনত দেশৰ কতো নোহোৱা এখন আইন অসমৰ বাবে হৈছিল। আপোনালোকক সেই কথাখিনি আমি জনাব খুজিছো। দ্য ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 1950 চনত এই এক্টখন সদনত কিয় পাৰিত হৈছিল, ৰাষ্ট্ৰপতিয়ে কিয় সেইখন আইন হিচাপে ঘোষণা কৰিছিল, তাৰ কাৰণ আছিল অসমত বৃহৎ স্তৰত অনুপ্ৰৱেশ হৈছিল। ক'ৰ পৰা হৈছিল? ইষ্ট পাকিস্তান অৰ্থাৎ আজিৰ বাংলাদেশ। এইখিনি মিছা কথা। সেই সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সময়ত 5 লাখ ইমিগ্ৰেণ্টছ প্ৰব্ৰজনকাৰী অবৈধভাৱে ইয়াত আছিল আৰু যাৰ বাবে সেই আইনৰ গইনাৰে 3.5 লাখক বাহিৰ কৰি দিয়া হৈছিল। 3.5 লাখক 1.5 লাখ থাকি গ'ল কিবা কৰি। সেই মানুহখিনিক 1961 পৰা 65লৈ সেই 66লৈ সেই সংখ্যাটো প্ৰায় 11 লাখ হ'ল। সদনৰ মজিয়াত আলোচনা হ'ল। কেতিয়াৰ কথা কৈছোঁ আমি কৈ আছোঁ 61 পৰা 66ৰ কথা। তেতিয়া প্ৰায় 1,79,000 মানুহ এই এক্টখনৰ জৰিয়তে আটাইতকৈ কঠোৰ আইন, যিখন কেৱল অসমৰ ক্ষেত্ৰত প্ৰযোজ্য, অসমৰ ভৱিষ্যতক লৈ কেন্দ্ৰ শংকিত আছিল, সেই সময়ত সদিচ্ছা আছিল, আৰু সেইকাৰণে সেই আইনখনৰ জৰিয়তে 1,79,000 খেদাই দিয়া হ'ল। ঠিকেই, কিন্তু বাকী সকলো থাকি গ'ল। কিয় থাকি গ'ল? কাৰণ তাত জিন্নাৰ চিন্তাক আগবঢ়াই নিয়া ব্যক্তিসকল তাত জড়িত হৈ পৰিল। বহুতৰ বাবে পূজনীয় একাংশ সেই সময়ৰ কংগ্ৰেছ নেতা, সংখ্যালঘু নেতা, সংখ্যাগুৰু নেতাও আছে তাত। তেওঁলোকে অসমৰ এই অৱস্থাটো দেখি ক'লে, আমাৰ দেখোন ভোট বেংক নাইকিয়া হৈ যাব, আমি কাক লৈ নিৰ্বাচন খেলিম, কাক লৈ নিৰ্বাচন জিকিম। সেইকাৰণে গোটেই দেশৰ গইনা লৈ 1964 চনৰ দ্য ফৰেইনাৰ্ছ ট্ৰিবিউনেল ৰুল অনা হ'ল, যাতে ট্ৰিবিউনেলৰ মাজেৰে যায়, যাতে কোনো কাৰণতে এক্টখনৰ জৰিয়তে মানুহখিনি খেদাবলগীয়া নহয়। এই কামখিনি কৰা হ'ল, কংগ্ৰেছ নিগাজী হ'বৰ বাবে সেই সময়ত কৰা হ'ল। কথাখিনি শুনিলে এই আলমৰ দৰে মানুহৰ গাত লাগিব, নপঢ়া নুশুনাকৈ এইবোৰ কথা বুজি নোপোৱাৰ কাৰণে তেওঁলোকে এইবোৰ হৈচৈ কৰে। আমি পঢ়ি শুনিয়ে কথাবোৰ কৈ আছোঁ। আৰু এইখিনি যদি ইমানেই জানিবলৈ মন আছে, আলম ডাঙৰীয়াকে প্ৰমুখ কৰি গৌৰৱ গগৈকো আমি আহ্বান জনাওঁ যে আপোনালোকে যিখন গৌৰৱ গগৈৰ পিতৃশ্ৰী সময়ত মুখ্যমন্ত্ৰী আছিল, 2012 চনৰ 20 অক্টোবৰৰ অসম চৰকাৰৰ হোৱাইট পেপাৰ পঢ়ক, শ্বেতপত্ৰ তেওঁৰ চৰকাৰৰ দিনত হোৱা, য'ত এই কথাবোৰ উল্লেখ আছে। এই এক্সপালছন এক্টখন কেনেকৈ লাহে লাহে নোহোৱা কৰি দিয়া হ'ল, আৰু যি অসম আন্দোলন আমি কৰিলোঁ, অগপয় শুনক, যি অসম আন্দোলন আমি কৰিলোঁ 79 পৰা 85লৈ চুক্তি স্বাক্ষৰিত হ'ল। সেই চুক্তিখনত এটা তাৰিখ নিৰ্ধাৰণ কৰা হ'ল 1971 চনৰ 24 মাৰ্চৰ মাজনিশা। এই তাৰিখটো কেতিয়া হোৱা আপোনালোকে জানে? মই আপোনালোকক কওঁ, অসমৰ কাৰণে আটাইতকৈ বিড়ম্বনা এই তাৰিখটো হোম মিনিষ্ট্ৰীয়ে 1976 চনৰ 17 ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰি দিয়া তাৰিখ। 1976 চনৰ 17 ফেব্ৰুৱাৰীত তাৰিখ নিৰ্ধাৰণ কৰি দিলে যে এতিয়াৰ পৰা আৰু তোমালোকে বাংলাদেশ হ'ল, আমি সন্মান জনাব লাগিব। এই 71ৰ আগত অহা, মাৰ্চৰ আগত অহা মানুহখিনিক তোমালোকে কিন্তু খেদি নপঠিয়াবা, তোমালোকে ৰাখিব লাগিব। আৰু আমি তাৰ কাৰণে 860গৰাকী আমাৰ শ্বহীদ হ'ল, শ্বহীদ বৰণ কৰিলে, নিৰ্যাতিত হ'ল, বেত্ৰাঘাত পৰিল অসমীয়াৰ গাত। আৰু তাৰ পাছত আমি ক'লোঁ যে আমি 85 চনত চহী কৰিলোঁ। 85 চনত কি চহী কৰিলোঁ? অসম চুক্তি চহী কৰিলোঁ। তাৰ পাছত 83 চনত IMDT আইন প্ৰযোজ্য কৰি অসম চুক্তিখনক আপুনি কাৰ্যকৰী কৰিব নোৱাৰা এটা অৱস্থা কৰি দিয়া হ'ল। সৰ্বানন্দ সোণোৱালে IMDTৰ বিৰুদ্ধে তেওঁ গোচৰ তৰিলে, আৰু সেই গোচৰ যিহেতু আপোনালোকে সকলোৱে জানে যে সেই গোচৰ যথেষ্ট সময় প্ৰয়োজন হৈছিল 2002 চনলৈ। আৰু 2002 চনত যেতিয়া IMDT এক্টখন খাৰিজ কৰা হ'ল, তেতিয়ালৈ আৰু বিদেশী ইয়াত ভৰপক হৈ পৰিল। বাংলাদেশী আছেনে নাই অসমৰ ৰাইজে জানে। কাগজে পত্ৰই বাংলাদেশী নোহোৱা কৰি দিব পাৰিম আমি, কিন্তু আক্ষৰিক অৰ্থত বাংলাদেশী আছেনে নাই অসমৰ মানুহে জানে। এতিয়া কথাটো হ'ল যে তেতিয়া এই এক্টখন সেইখন কাৰ্যকৰী কৰিবলৈ কোৱা হ'ল। সেই সময়ত 2002 চনত কাৰ চৰকাৰ আছিল? আলম আপুনি শুনক, গৌৰৱ গগৈ আপুনিও শুনক, কাৰ চৰকাৰ আছিল? কিয় IMDT খাৰিজ কৰাৰ পাছতো আমি বিদেশীৰ ক্ষেত্ৰত একশ্যন ল'ব নোৱাৰিলোঁ? আমি তাৰ পাছত নল'লোঁ। সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আহিল, আৰু তেতিয়া NRCৰ গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। গতিকে এইখনৰ ক্ষেত্ৰত কোনো কাম নহ'ল।
আমি এই শ্বেতপত্ৰ পঢ়ি থাকোঁতে গোটেই কথাখিনি আমি এদিন উত্থাপন কৰিলোঁ আৰু তাৰ পাছত মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক'লে যে এক্সপালছন এক্টখন আমি সময় সাপেক্ষে এতিয়া প্ৰয়োগ কৰিবলৈ সক্ষম, এইখন নৎসাত কৰি দিয়া হোৱা নাই, এইখন খাৰিজ কৰি দিয়া হোৱা নাই। তাৰ পাছতো আমি কমনে আমি ইয়াত বিদেশী নাই, বিদেশীক বৰপীড়া পাৰিবৰ কাৰণে কিমান এটা ডিজাইন তৈয়াৰ কৰা হ'ল, কাৰ আমোলত তৈয়াৰ কৰা হ'ল, অগপও দায়ী, কংগ্ৰেছো দায়ী, এই কথাখিনি ক'ব লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে যদি এই ক্ষেত্ৰত এতিয়াও NRC-খনৰ যদি তেওঁলোকে চূড়ান্ত কৰি গোটেই ইয়াৰ পুনৰীক্ষণৰ গোটেই কামখিনি কৰিব নোৱাৰে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰকো মিত্ৰজোঁটৰ চৰকাৰকো মানুহে জবাবদিহি এদিন কিন্তু কৰিব। অসমৰ মানুহৰ লগত এই ধৰণে হেতালি আপোনালোকে খেলিব নোৱাৰিব। নিৰ্বাচনৰ বাবে খিলঞ্জীয়াৰ নাম ব্যৱহাৰ কৰিলেই নহ'ব, খিলঞ্জীয়াৰ পক্ষত সঠিকভাৱে অৱস্থান কৰিব লাগিব। সেইখিনি কথা মই সকলোকে ক'লোঁ। কাৰোবাৰ গাত লাগিব পাৰে, গাত লাগিলেও উপায় নাই, এইবোৰে চৰম সত্য, লিপিবদ্ধ সত্য, এইবোৰ ইতিহাসৰ সত্য। এই কথাখিনিক যিয়ে নৎসাত কৰিব সিয়ে জানিব যে তাৰ নিজৰ অভিষ্ট সিদ্ধিৰ বাবেহে কাম কৰি আছে, অসমৰ ৰাইজৰ বাবে কাম কৰি থকা নাই। মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি কথাবোৰ দীঘলীয়াকৈ নিজে কোৱাৰ বাবে ক্ষমা বিচাৰি আৰু অপ্ৰীতিকৰ যিটো পৰিস্থিতিৰ উদ্ভৱ হ'ল তাৰ বাবেও ক্ষমা বিচাৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়।